নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা ধুনীয়া কাহিনী। গতিকে বন্ধুসকল, বলক কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ এজন মানুহ ৰাস্তাৰে গৈ আছিল। গৈ থাকোঁতে তেওঁ এজোপা গছ দেখিলে। গছজোপাত এখন কাগজত লিখা আছে যে মই এগৰাকী বৃদ্ধ মহিলা, ইয়াতে মোৰ এখন 50 টকীয়া নোট হেৰাইছে। যদি আপুনি সেই নোটখন পাইছে, অনুগ্ৰহ কৰি তলত থকা এড্ৰেছটোত আহক আৰু মোৰ ঘৰত মোক সেই পইচাটো দি উপকাৰ কৰক। মই আৰ্থিকভাৱে দুৰ্বল এগৰাকী মহিলা, বৃদ্ধ মহিলা। তেতিয়া মানুহজনে সেই ঠাইখিনিত 50 টকীয়া নোটখন পাই নে বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু 50 টকীয়া নোটখন নাপালে। তেতিয়া মানুহজনে ভাবিলে, এই বুঢ়ী তিৰোতাজনী আৰ্থিকভাৱে দুৰ্বল তিৰোতা, তেওঁক যদি কিবা এটা সহায় কৰিব পাৰোঁ তেতিয়া মোৰ নিজৰে ভাল হ'ব। সেই বুলি ভাবি তেওঁ কি কৰিলে, সেই এড্ৰেছটোত বুঢ়ী তিৰোতাজনী ঘৰলৈ গ'ল আৰু তেওঁ ক'লে যে আইতা, আপোনাৰ এখন 50 টকীয়া নোট হেৰাইছিল নেকি? সেইখন মই পাইছোঁ, এইখন লওক। তেতিয়া সেই বুঢ়ী তিৰোতাজনীৰ চকুৰে চকু পানী ওলাই আহিল আৰু ক'লে যে আজি মই গম পালোঁ যে এই পৃথিৱীত এতিয়াও মানৱীয়তা সজীৱ হৈ আছে। কাৰণ কিছু সময় আগতে দুজন মানুহ এই ধৰণে আহি মোক 50 টকা দুখন দি থৈ গৈছে। আচলতে মই ক'তো লিখি থৈ অহা নাছিলোঁ যে মোৰ 50 টকীয়া নোট হেৰাইছে, আৰু মোৰ কোনো ধৰণৰ 50 টকীয়া নোট হেৰুৱাও নাই। কিন্তু কোনোবাই মোক সহায় কৰিবৰ মনেৰে এই ধৰণে সহায় কৰিছে। গতিকে সেইজনলৈ মোৰ বহুত ধন্যবাদ, আৰু আপোনালোকে যে ইয়ালৈ আহিছে তাৰ বাবেও ধন্যবাদ। এই ধৰণে কোৱাৰ পিছত মানুহজনে 50 টকাটো দি তাৰ পৰা গুচি আহিল। তেওঁৰ মনটো বহুত ভাল লাগিল। বাটতে তেওঁ আন এজন মানুহ লগ পালে আৰু তেতিয়া মানুহজনে সুধিলে যে এইটো ঘৰত এজনী বুঢ়ী তিৰোতা থাকে নেকি? তেওঁৰ এখন 50 টকীয়া নোট হেৰাইছিল, সেইখন মই পাইছোঁ। তেতিয়া মানুহজনৰ বহুত ভাল লাগিল আৰু ক'লে, হয় ইয়াত থাকে, আপুনি যাওক আৰু তেখেতক এই 50 টকীয়া নোটখন দি থৈ আহক। আৰু তেওঁ নিজ বাটে গৈ থাকিল। গতিকে বন্ধুসকল, আজিও আমাৰ পৃথিৱীত মানৱীয়তা সঁচাকৈয়ে সজীৱ হৈ আছে। সকলো মানুহৰ ক্ষেত্ৰত নহ'লেও সৰহভাগ মানুহৰ মাজত মানৱীয়তা লুকাই আছে। আহক, আজি 31 ডিচেম্বৰ, কালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। আমি নতুন বছৰত একেলগে মিলিজুলি ইজনে ইজনক সহায় কৰিবলৈ চেষ্টা কৰোঁ। আহক, যদি আপুনি অকলে কাৰোবাৰ সহায় কৰিব নোৱাৰে, তেনেহ'লে সেই মানুহজনে যেনেকৈ সেই তিৰোতাজনীৰ সহায় কৰিছিল, সেই ধৰণে আপুনি মানুহক সহায় কৰিব পাৰে। গতিকে আহক, আমি সকলোৱে ঐক্যবদ্ধ হৈ ইজনে ইজনক সহায় কৰিবলৈ চেষ্টা কৰোঁ। আহক, গতিকে বন্ধুসকল, নতুন বছৰত এটা নতুন গানে আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰিসমাপ্তি ঘটালোঁ। আৰু আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা হেপী নিউ ইয়াৰ।